কুৱেশ্যন নম্বৰ 1 ভাৰতত সৰ্বাধিক পখিলা কোনখন ৰাজ্যত পোৱা যায়? অপশ্যন এ বিহাৰ, বি উত্তৰ প্ৰদেশ, চি মধ্যপ্ৰদেশ, ডি কেৰালা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি মধ্যপ্ৰদেশ। আৰু এটা কুৱেশ্যন, কোনখন ৰাজ্যত সৰ্বাধিক বৰষুণ হয়? অপশ্যন এ মেঘালয়, বি কেৰালা, চি গুজৰাট, ডি বিহাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ মেঘালয়। আৰু এটা কুৱেশ্যন, ভাৰতত নাৰিকল ক'ত বেছি পোৱা যায়? অপশ্যন এ বিহাৰ, বি অসম, চি কেৰালা, ডি ৰাজস্থান। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি কেৰালা। পৃথিৱীৰ কোনখন দেশত সৰ্বাধিক সোণ ব্যৱহাৰ কৰা হয়? অপশ্যন এ ভাৰত, বি জাপান, চি কোৰিয়া, ডি নেপাল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ ভাৰত। হেল্ল' ফ্ৰেণ্ডছ, সাধাৰণ জ্ঞানৰ সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু এটা কুৱেশ্যন, গংগাক কেতিয়া ৰাষ্ট্ৰীয় নদী ঘোষণা কৰা হৈছিল? অপশ্যন এ 2008, বি 2010, চি 2015, ডি 2012। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ 2008। আৰু এটা কুৱেশ্যন, ভাৰতত মিছাইল মেন নামেৰে কাক জনা যায়? অপশ্যন এ ভগত সিং, বি জৱাহৰলাল নেহৰু, চি ৰাজেন্দ্ৰ প্ৰসাদ, ডি APJ আব্দুল কালাম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি APJ আব্দুল কালাম। আৰু এটা কুৱেশ্যন, কোনটো জন্তুৱে আঘাত পালে মানুহৰ দৰে কান্দে? অপশ্যন এ জিৰাফ, বি ভালুক, চি ঘোঁৰা, ডি কুকুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ভালুক। আৰু এটা কুৱেশ্যন, কোনখন দেশত কলা গোলাপ পোৱা যায়? অপশ্যন এ তুৰ্কী, বি ডুবাই, চি চীন, ডি জাপান। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ তুৰ্কী। আৰু এটা কুৱেশ্যন, বেগুনী আপেল ক'ত পোৱা যায়? অপশ্যন এ ভাৰত, বি পাকিস্তান, চি চীন, ডি জাপান। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি চীন। আৰু এটা কুৱেশ্যন, কোনখন দেশৰ জাতীয় প্ৰতীক কেংগাৰু? অপশ্যন এ ভাৰত, বি অষ্ট্ৰেলিয়া, চি কোৰিয়া, ডি আফ্ৰিকা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি অষ্ট্ৰেলিয়া। হেল্ল' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টোত থকা প্ৰশ্নৰ উত্তৰসমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক বুলি ভাবে তেন্তে তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। আৰু এটা কুৱেশ্যন, ভাৰতত কোনবিধ উদ্ভিদক সেউজীয়া সোণ বুলি কোৱা হয়? অপশ্যন এ ঘেঁহু, বি ধান, চি বাঁহ, ডি বাজৰা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি বাঁহ। আৰু এটা কুৱেশ্যন, কোনখন দেশত 3খন ৰাজধানী আছে? অপশ্যন এ দক্ষিণ আফ্ৰিকা, বি ম্যানমাৰ, চি দক্ষিণ কোৰিয়া, ডি কেনিয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ দক্ষিণ আফ্ৰিকা। তো ফ্ৰেণ্ডছ, আশা কৰিছোঁ ভিডিঅ'টোৰ মাধ্যমে বহুতো নতুন নতুন বিষয় সম্বন্ধে জানিব পাৰিছে। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিয়ক। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।